বন্ধুসকল আপোনালোকে মই ভিডিঅ' আৰম্ভ নকৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট মই কৈছোঁ কি সকলোতকৈ আগত মই আপোনালোকক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক ভালে কুশলে থাকক কামনা কৰিলোঁ। তো বন্ধুসকল আহক আমি এতিয়া ভিডিঅ'লৈ যাওঁ। তো হেল্ল' গাইজ, ৱেলকাম টু ক্ৰিকেট ছুপাৰ ফ্ৰেণ্ডছ। আমি আপোনালোকৰ লগত কথা পাতিম ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2019ত ফাৰ্ষ্ট মেচখন হ'ব আৰু ক'ত হ'ব, কোনে খেলিব, কোন কোন প্লেইং 11 লিষ্টত আছে, চ' সেই বিষয়ে আলোচনা কৰিম। চ' গাইজ, মই আপোনালোকৰ লগত চেন্নাই ছুপাৰ কিংছৰ প্লেইং 11 বিষয়ে আলোচনা কৰিম। অপেনাৰ হিচাপে 1 নম্বৰত খেলিব ফেব ডু প্লেছিছ আৰু তাৰ লগত থাকিব 2 নম্বৰত আম্বাতি ৰাইডু। টপ মিডল অৰ্ডাৰ খেলুৱৈ হিচাপে খেলিব সুৰেশ ৰাইনা 3 নম্বৰত। 4 নম্বৰত খেলিব MS ধোনী যি চেন্নাই ছুপাৰ কিংছৰ কেপ্টেইন আৰু উইকেট কিপাৰ আৰু 5 নম্বৰত খেলিব কেদাৰ যাদৱ যি চেন্নাই ছুপাৰ কিংছৰ বেহতৰিন অলৰাউণ্ডাৰ হিচাপে খেলিব ডেন ব্ৰাভো 6 নম্বৰত আৰু 7 নম্বৰত খেলিব ৰবীন্দ্ৰ জাদেজা হিচাপে খেলিব মোহিত শৰ্মা, দীপক চাহাৰ, লুংগি এনগেডি আৰু ইমৰান তাহিৰ। চ' বন্ধুসকল এতিয়া ৰয়েল চেলেঞ্জাৰ বেংগলৰ টিমৰ প্লেইং 11ৰ বিষয়ে আলোচনা কৰিম। নাম্বাৰ 1 নম্বৰত অপেনাৰ হিচাপে খেলিব পাৰ্থিৱ পেটেল। নাম্বাৰ 2ত খেলিব এবি ডেভিলিয়াৰ্ছ। টপ মিডলৰ খেলুৱৈ হিচাপে খেলিব বিৰাট কোহলি ৰয়েল চেলেঞ্জাৰৰ বেংগলোৰৰ আৰু 4 নম্বৰত খেলিব ইমৰান হেটমায়াৰ। 5 নম্বৰত খেলিব মাৰ্কা ষ্ট'নী যি অষ্ট্ৰেলিয়াৰ দিগ্গজ অলৰাউণ্ডাৰ হিচাপে খেলিব শিৱম ডুবি 6 নম্বৰত আৰু 7 নম্বৰত খেলিব ৱাশ্বিংটন সুন্দৰ। বলাৰ হিচাপে খেলিব নাথান কাৰ্টাৰ-নাইল আৰু উমেশ যাদৱ, যুজবেন্দ্ৰ চাহাল আৰু মহম্মদ সিৰাজ। ফ্ৰেণ্ডছ, এয়ে আছিল চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ বেংগলোৰৰ সম্পূৰ্ণ 11 খেলুৱৈ অৰ্থাৎ প্লেইং 11। তো বন্ধুসকল যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা বন্ধুবৰ্গৰ সৈতে আৰু ভিডিঅ'টো চাই যদি ভাল পোৱা তেনেহ'লে ছাবস্ক্ৰাইব কৰিলে কাষত থকা বেল আইকনটো দবাই দিবা। বন্ধুলৈ এতিয়ালৈ মানে আপোনালোকক লগ পাম বেলেগ এটা ভিডিঅ'লৈ। জয় অসম, জয় হিন্দ, বাই বাই।